হেল্ল' দোস্ত, কি খবৰ? ভাল আছেনে? ৰাতিপুৱা ভিয়েটনামত মৰ্ণিং হ'ল। মৰ্ণিং 5:30 বাজি 5:30 বাজি কফি খাবলৈ আহিছোঁ। চাওক ইয়াৰ দৃশ্য। এতিয়া কৰোণা ভাইৰাছৰ হেৰি, ইয়াতে কৰোণা ভাইৰাছ ইমান নাই, কিন্তু কৰোণা ভাইৰাছ বেলেগ জেগাত বহুত। চ' ইয়াতে অলপমান ঠিক ঠাক। মাত্ৰ ছয়জন মানুহ ইয়াতে ধৰা পৰিছে কৰোণা ভাইৰাছত। সিহঁতে ইয়াৰ ভিতৰত নহয়, সিহঁতে বাহিৰৰ পৰা কোনোবা জেগাৰ পৰা আহি আছিল মানে কি বেলেগ ঠাইৰ পৰা আহি আছিল। চ' পুলিচে ধৰাৰ পাছত চেক কৰিলে। ইয়াতে পইণ্ট টু পইণ্টত মানে কি ডক্টৰ আছে, নাৰ্ছ আছে, মানে কি আপোনাক বাইকটো ৰখাব লাগিব, গাড়ী ৰখাব লাগিব, গাড়ীত চেকিং হ'ব। প্ৰত্যেকটা মানুহ ইয়াতে কি কয় কৰোণা ভাইৰাছক কৰিব লাগিব, টেষ্ট দিব লাগিব। টেষ্ট মানে কি এটা মেচিন আছে, মেচিনত থিয় হ'ব লাগিব, এনেকুৱা চকু দিব লাগিব। তাৰপিছত একদম পুৰা ডিটেইলছ আহি যাব। আৰু ৰাতিপুৱা ইয়াতে বেছি কাষ্টমাৰ নাই। ৰাতিপুৱা অকণমান মানে 3জনমান কাষ্টমাৰ আছে। এতিয়া মানে সিহঁতে কামত গৈ আছে, সেইকাৰণে ইয়াতে গাড়ী ৰখাই পেলাই ইয়াতে কফি খাই আছে। সিহঁতে প্ৰত্যেক দিনৰ কাষ্টমাৰ ইয়াতে। আৰু তাতে হেৰি লাগি আছে, বানমি। অলৰাইট, অলপ টাইমৰ পাছত মই বানমি অৰ্ডাৰ দিম, খাম। তো এই জেগাত ক'বলৈ, এই জেগাত মানে কৰোণাৰ ইমান হেৰি নাহে, কিন্তু ইয়াৰ বাহিৰত যে হেৰিটো আছে, কি কয় প্ৰভিন্সটো আছে, ডিষ্ট্ৰিক্টটো আছে, মানে কৰোণা ভাইৰাছ, ফুল কৰোণা ভাইৰাছ। ৰাইট। আৰু খুব দিগদাৰ হৈ আছে এতিয়া, মানে মানুহৰ খাবলৈ পইচা নাই, মানে কাম ধাম নাই। সেইকাৰণে মানুহে একেবাৰে চিঞৰি আছে, মানে ক'ত যাম, কি কৰিম, কি নাখাম, কি খাম, এনেকৈ লাগি আছে। আৰু ধনী মানুহটো কোনো হেৰি নাই, কিন্তু ধনী মানুহৰো অলপমান সিহঁতে হেৰি হৈ আছে, কাৰণ কি সিহঁতে বাহিৰত যাবলৈ নোৱাৰে, কিনিবলৈ নোৱাৰে, একো বস্তু কিনিবলৈ নোৱাৰে। চ' মানে প্ৰব্লেমটো বহুত ডাঙৰ হৈ আছে ধীৰে ধীৰে। এতিয়া মানে কালি 3000মান কেছ আছিল, আজি গম নাপাওঁ। 3000 কেছ থকাতে আৰু মানে গভৰ্ণমেণ্ট আৰু 14 দিনৰ এক্সটেণ্ড কৰিছে। আৰু এতিয়া গম নাপাওঁ আৰু কিমান দিনত। এতিয়া ময়ো কাম নকৰা হ'ল, কমচে কম 3 মাহ হ'ল কাম নকৰা। মানে কি আমাৰ স্কুল, আমাৰ হেৰি কি কয় ইংলিছ চেণ্টাৰ বন্ধ আছে এতিয়া। আৰু কেতিয়া খোলে গম নাপাওঁ। এতিয়া অনলাইনত ক্লাছ চলি আছে, অনলাইনত ক্লাছ কৰি আছোঁ। কিন্তু তাহেও মানে কি অনলাইনত কোনেও ক্লাছ কৰিব নোখোজে। আমাৰ চেণ্টাৰত কমচে কম 700মান বাচ্চা আছে। 700মান বাচ্ছাৰ ভিতৰত মানে এতিয়া কম্বাইন কৰা হৈছে দুটা ক্লাছ একলগত, সেই হিচাপত চলি আছে। চ' এতিয়া বৰ্তমান ভিয়েটনামত পৰিস্থিতি বহুত খাৰাপ। আৰু মানে কি ক'বলৈ গ'লে এতিয়া ভাৰতত, আমেৰিকাত মানে কি কয় কৰোণা ভাইৰাছ কম হৈ আছে, কিন্তু ইয়াতে ভিয়েটনামত বাঢ়ি আছে। চাউথ এছিয়ান কাণ্ট্ৰিত এতিয়া মানে বাঢ়ি আছে। যেনেকুৱা থাইলেণ্ডত হওক, থাইলেণ্ডত চাওক আপুনি এদিনো 20,000 25,000। ইণ্ডোনেছিয়াত চাওক, ইণ্ডোনেছিয়াত 25,000 50,000 এদিনত। ভিয়েটনামত 3,000 চাৰে 3,000 হৈ আছে। আৰু কি কয় ক'বলৈ গ'লে আৰু কি কয় বাঢ়ি আছে বৰ্তমান। চ' এতিয়া গম নাপাব ফিউচাৰত কি হ'ব। চ' ইণ্ডিয়াত এতিয়া বহুত কণ্ট্ৰলত আহি আছে। আপোনালোকে ভাল থাকিব, ইণ্ডিয়া ভাল থাকিব। যিকোনো মানুহ মানে য'তে থাকক না কেন, য'তে থাকক না কিয়, আপুনি ভাল থাকিলেই চবেই ভাল। পৰিবাৰ আছে, সুস্থ থাকক। অলৰাইট। চ'
মই অলপমান পাছত বাহিৰত যাম আৰু আপোনাক দেখুৱাম ইয়াতে বৰ্তমান কেনে চলি আছে মানে কি কয় মাৰ্কেটৰ চবি খুলিল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চটো হ'ল মেইন প্ৰব্লেম হেৰি কৰি দিছে এসপ্তাহৰ আগত ইয়াতে কফি শ্বপত কৈ দিছিল যে গভৰ্ণমেণ্টে যে ছ'চিয়েল ডিষ্টেঞ্চ আপোনাৰ ৰাখিবই লাগিব 2 মিটাৰ ছ'চিয়েল কম চেয়াৰটো কম কৰি দিছিলোঁ তো কাষ্টমাৰো কম আহি আছিল এতিয়া ছ'চিয়েল ডিষ্টেঞ্চটো অলপমান ঠিক ঠাক কৰা হৈছে আৰু এতিয়া কৰোণা ভাইৰাছ নাই ইয়াতে বাট গম নাপাওঁ কৰোণা ভাইৰাছটো বহুত জেগাত দেখা গৈছে কি কৰোণা ভাইৰাছটো কোনেও অনা নাই কিন্তু নিজে নিজে আহি আছে কিন্তু ক'ৰ পৰা আহি আছে কোনেও গম নাপায় তো সেইটো হ'ল one type of like very weak disease that you cannot prevent yourself and that is a huge so you can say that you can stay safely so wherever you are that you have to take care of yourself because you don't know that who is having coronavirus and I'm having coronavirus or not that there are some symptoms that you can see yourself and then you feel something different in your body like okay so yeah hoise so rakhilu bhal thakibo channelot new hole notun hole subscribe koribo like koribo thumbs up dibo moi okhomiyat banai asu blog matro only english ot etu hol এয়া হয় টিকিট চেল কৰি আছে এইটো হয় টিকিট আমাৰ ভাৰতত কি এনেকুৱা টিকিট খেলাই মানে কি আপোনাক 1 টকা ল'ব পাৰে 10 টকা ল'ব পাৰে 50 টকা ল'ব পাৰে 100 টকা 1000 টকা এনেকুৱা ল'ব পাৰে নম্বৰ লিখিবও পাৰে টিকিটো আছে এনেকুৱা ভুটানিজ টিকিট অৰ সামথিং দ্যাট লটাৰী টিকিট আৰু কিবা কয় এনেকুৱা সেম বস্তু এটা লটাৰী টিকিট so ইয়াতে হ'ল মিনিমাম 10000 ডং ক'বলৈ 3000 30000 টকা এটা টিকিট হ'ল 30000 টকা সৰি 30 টকা 30 টকা কৈ অধিক নহয় 30 so আপুনি যদি জিতে 2 নম্বৰত জিতিব পাৰে 2 নম্বৰত হ'ল তোমাৰ 2 নম্বৰত যদি জিতে তুমি 100,000 ডং পাব 100,000 ডং ক'লে ইয়াতে হ'ব কেইটো 250 টকা জিতিব আপুনি 250 টকা আপুনি জিতিব পাৰে আৰু যদি আপুনি পুৰা ফাৰ্ষ্ট প্ৰাইজ পাব আপুনি $2 বিলিয়ন 2 বিলিয়ন ডং ক'লে সেইটো হ'ল কমচে কম 60 লাখ টকা so সেনেকুৱা বেছি আছে আৰু প্ৰত্যেক দিন তেওঁ ইয়াতে আহি বেচায় আৰু তাৰ ভাল প্ৰফিট ঘূৰি বেচাব পাৰে so এইটো হ'ল হেৰি so thank you so much মোৰ ভিডিঅ'টো চাবৰ কাৰণে ভিডিঅ'টো পুৰা চাব alright এইটো মোৰ নতুন চেনেল আৰু এটা চেনেল আছে এটা মাত্ৰ 100 ছাবস্ক্ৰাইবাৰ হৈছে এবছৰ হোৱা নাই অলপ দিন হৈছে এইটো মানে আৰম্ভ কৰা মই ইয়াতে সেই চেনেলত আছে মোৰ কেনেকুৱা মই ইয়াতে ভিডিঅ' মোড কৰি আছোঁ আৰু নিজৰ বাইকত কেনেকুৱা ইফালে মই এনেকুৱা 700 কিলোমিটাৰ 800 কিলোমিটাৰ সেই 110 cc লৈ নাই ইফালে ঘূৰি ফুৰাওঁ alright so চাই থাকিব ভাল লাগিল
আৰু দেখুৱাম আপোনাক আৰু বেলেগ বেলেগ বস্তু ভিয়েটনামৰ অলৰাইট থেংক ইউ ছ' মাছ মিষ্টাৰ মই অসমীয়া অলৰাইট মই ৰাভা মোৰ একচুৱেলি মোৰ নামটো হ'ল ৰাভা কিন্তু মোৰ চেনেলৰ নামটো হ'ল মই অসমীয়া অলৰাইট চ' মই এই ভিডিঅ'টো বনাই আছোঁ এনেই ৰাতিপুৱাত মই আহিছোঁ এনেই কফি খাবলৈ আৰু অলপমান জানকাৰী দিম কৰোণা ভাইৰাছৰ এই জেগাত কেনেকুৱা হৈ আছে কি হৈ আছে অলৰাইট চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন যদি আপুনি চাই থাকে আপুনি নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব অলৰাইট থেংক ইউ ছ' মাছ চাই থাকিব